আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ৪মান শ্ৰেণী নতুন বিজ্ঞান কিতাপখনৰ ২য় অধ্যায় শিল মাটি আৰু খনিজ পদাৰ্থৰ আমাৰ ৰৈ যোৱা প্ৰশ্ন উত্তৰবোৰ আমি আলোচনা কৰিবলৈ ওলাইছোঁ। আমি 12 নম্বৰলৈ কৰিছিলোঁ। 13 নম্বৰৰ হৈছে শুদ্ধটোত চিন দিব দিছে। গ্ৰেনাইট এবিধ আগ্নেয় শিল, হয় নহয়, হয়তো হ'ব, এবিধ আগ্নেয় শিল। মাৰ্বল এবিধ গেদীয় শিল, হয় নহয়, গেদীয় শিল নহয়। চিলিকা মাথো চিলিকন থাকে নাথাকে, চিলিকাত মাথো চিলিকনেই নাথাকে। চিলিকাৰ লগত আমাৰ কি পোৱা যায়, চিলিকন আমি কি বা চিলিকন আৰু অক্সিজেন থাকে। এনে অকল মাথো চিলিকন নহয় আৰু অক্সিজেনো লাগিব, এইখান নাথাকেতো হ'ব। চিলিকাত মাথো চিলিকন নাথাকে, ইয়াতে অক্সিজেনো থকা হ'ব। আলতীয়া মাটিয়ে পানী আৰু বায়ু ধৰি ৰাখে, যেনে বোকা মাটি পানী ধৰি ৰাখে। সাৰে কি মাটি কোমল কৰে। আৰু ইউৰিয়া এবিধ জৈৱিক সাৰ নহয়, ইউৰিয়া এবিধ ৰাসায়নিক সাৰ, সেইকাৰণে নহয়টোত হ'ব। এতিয়া আমাৰ ইয়াতে খালী ঠাই পূৰণ কৰা দিছে। খালী ঠাই পূৰণ কৰাত দিছে লাভা গোট মাৰি জমা হৈ সৃষ্টি হোৱা পাহাৰকে ডেছ বোলে। আমি কি পাহাৰ বুলি ক'ম, আগ্নেয়গিৰি পাহাৰ বা আগ্নেয়গিৰি বোলে। লাভা যিবিলাক গোট মাৰি পাহাৰৰ নিচিনা হয় সেইবোৰ আগ্নেয়গিৰি বুলি কয়। স্লেট এবিধ ডেছ শিল, স্লেট এবিধ ৰূপান্তৰিত শিল, ৰূপান্তৰ ঘটি ঘটি আমি স্লেট বনাওঁ। চিলিকা আন এটা নাম ডেছ, কি হ'ব, চিলিকাৰ আন এটা নাম কিতাপত ধুনীয়াকৈ আছে কোৱাৰ্টজ। আৰু তাৰপাছত দিছে মাৰ্বল ডেছ নামৰ পদাৰ্থত মাৰ্বলত আমি কি পোৱা যায়, কাৰ্বনেট নামৰ এবিধ পদাৰ্থ আছে। পানী বৰফ হ'লে আয়তন ডেছ বাঢ়ে, আয়তন বাঢ়ি হ'ব, তাৰ বৰফ হ'লে ই ডাঙৰ হৈ যায়, গোট খাই আয়তনটো বাঢ়ি যায়। পানী জুলীয়া হৈ থাকিলে তাৰ আয়তনটো কমি থাকে আৰু গোটা হ'লে তাৰ আকাৰটো গোটেইটো লৈ লয়। বোকা কণিকা হ'লে চকুৰে নেদেখা, আমাৰ ইয়াতে কি দিছে, বোকা কণিকা হ'ল চকুৰে নেদেখা ডেছ সৰু সৰু কণিকা। বোকা কণিকাবোৰ হ'ল চকুৰে নেদেখা বালিৰ সৰু সৰু কণিকা। এমনিয়া ছালফেট এবিধ ডেছ সাৰ, এমনিয়া ছালফেট হৈছে এবিধ ৰাসায়নিক সাৰ। ধান বোকা বা আলতীয়া মাটিত হয়। এইকেইটা মই এনেকৈ লিখি দিছোঁ, তোমালোকে চাই ল'বা। আগ্নেয় শিল, ৰূপান্তৰিত, কোৱাৰ্টজ, কাৰ্বনেট, বাঢ়ে, এইটো বালিত আমাৰ এইটো খালী ঠাই আছিল। তাৰপিছত এমনিয়া ছালফাইড, ধানটো বোকা মাটিত হয়। তাৰপাছত দিছে তোমালোকে বাক্যত লিখা নাথাকিবলগীয়া পাচলি কেইবিধৰ নাম, যেনে জিকা হয়, আলু, কবি, ভেন্দি, পালেং, নীলাজি আদি পাচলি হয়। কি যে তলৰ বাক্যত লিখা বাক্যটোত নাথাকিবলগীয়া পাচলি কেইবিধৰ নাম। শীতকালত, ঠাণ্ডা কালত, তাৰমানে ঠাণ্ডা দিনত কি কি নহয়, জিকাটো আমাৰ ঠাণ্ডা দিনত বা শীতকালত হোৱা পাচলি হৈছে, জিকাটো গৰম দিনত, সেইকাৰণে এইটো কাটি দিব লাগিব। আলু হয়, কবি হয়, ভেন্দি গৰম দিনত, পালেং শাক হয় ঠাণ্ডা দিনত, নীলাজি এইটো পাচলি হ'ব, শাকেই হ'ব কিজানি, এইটো ঠাণ্ডা দিনত। তাৰপিছত দুবিধ আগ্নেয়গিৰিৰ নাম লিখা। তাৰপিছত প্ৰশ্নটো দিছে দুটা আগ্নেয়গিৰিৰ নাম, আফ্ৰিকাৰ কলিকামাঞ্জাৰো আৰু ইটালীৰ ভিচুভিয়াছ। পচনসাৰ কাক বোলে, শেষৰ প্ৰশ্নটো দিছে পচনসাৰ কাক বোলে। পচনসাৰ হ'ল ঘৰৰ জাবৰ জোথৰ, কেঁচা পাত, গোবৰ আদি গাঁত খান্দি ৰাখি সেইবোৰ পচি গ'লে যি সাৰ সৃষ্টি হয় তাকে আমি পচন সাৰ বোলো। আমি আৰু এটা লাইন লিখিব, পচন সাৰ এবিধ জৈৱিক সাৰ, পচন সাৰ এবিধ জৈৱিক সাৰ, পচন সাৰ এবিধ জৈৱিক সাৰ হয়। এইদৰে তোমালোকৰ প্ৰথম অধ্যায় প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে। তোমালোকৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰি দিবা, তোমালোকৰ নেক্সট ভিডিঅ'বোৰ তোমালোকে পাই থাকিবা।